আমি আহিছোঁ আজি ঢেকীয়াখোৱা বৰ নামঘৰলৈ। এয়া চাকি ধূপ শৰাই নামঘৰলৈ বুলি লোৱা হৈছে। আমি নামঘৰতে গৈ আছোঁ, ঢেকীয়াখোৱা বৰ নামঘৰ। ঢেকীয়াখোৱা বৰ নামঘৰ। আমি এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। নামঘৰৰ এইফালেহে চাকি জ্বলাব দিয়ে। এইফালে চোৱা, এইফালে চোৱা। মাধৱদেৱৰ ভৰি ধোৱা মহাভাগ। এয়া গছৰ মুঢ়া। এই নদীখনৰ এই পাৰতে আছিলে মুঢ়াটো। ইয়াতে মানুহবোৰে ভৰি ধুইছিলে। আৰু য'ত নামঘৰ আসন চাসন প্ৰতিষ্ঠা হৈ আছে, তাত মানে ৰাতি মানুহ আহিলে ক'লে যে ভাত এমুঠি যুদ্ধ খাবলৈ কিহে খাব। ঢেকীয়া শাক তুলি আদি পেলাই ভাত ৰান্ধিছিলে, সেইকাৰণে নামঘৰটোৰ নাম হ'ল ঢেকীয়াখোৱা নামঘৰ। আৰু এই মুঢ়াটো ইয়াতে আছে, লচৰ মনে আছে। ফটো মাৰিছে। এয়া ঢেকীয়াখোৱা নামঘৰৰ চাৰিওফালে সেউজীয়া পৰিৱেশ।
কিমান যে ধুনীয়া সেউজী সেউজী। আমি এতিয়া বৰনামঘৰৰ পৰা ওলাই আহিলোঁ। এয়া বৰনামঘৰলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছে। বাটতে দেখিলোঁ আমি। তুমি এইখন মাৰিব লাগিছে মাছখন এইপিনে চোৱা দেই এইখন গাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছে গাড়ী ঢেকীয়াখোৱা বৰনামঘৰলৈ। জাজি ধাবা, আপোনালোকে আহিলে ইয়াত সোমাব পাৰে। বহুত ধুনীয়া ঠাই, মোৰ ভাল লাগিলে। ইমান ধুনীয়া পৰিৱেশ, ধাবাখন সঁচাকৈ ধুনীয়া। ঝোলা ঝোলা ঝুলি দিয়া। ব'লা এয়া ভাতৰ